Hi friends, welcome to my channel. Maruma, মোৰ এই চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি গৈ আছোঁ অলপ ফুৰিব। ৰাতিপুৱাই গৈ আছোঁ মন্দিৰলৈকে, কামাখ্যা মন্দিৰ। বহুত দিনৰ পিছত। তেনেহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈ। আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ। আমি বাছত গৈ আছোঁ এতিয়া। বাইকত 4জন মানুহ নুজুৰে বাবে আমি বাছতে আহিলোঁ আজি। বাছৰ পৰা নামি এতিয়া মন্দিৰৰ মুখে আমি আগবাঢ়ি গৈ আছোঁ আৰু এইখিনি এতিয়া মেজিকত যাব লাগিব মন্দিৰৰ ওপৰলৈকে। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। মই মন্দিৰৰ গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাই যাম আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায় তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো আজি নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই অল কৰি দিব। এতিয়া আমি মন্দিৰ আহি পালোঁ আৰু মন্দিৰৰ ভিতৰত গৈ মই আপোনালোকক দেখুৱাই আছোঁ। এয়া হ'ল মন্দিৰৰ বাহিৰৰ পৰিৱেশ। দোকানবোৰ চাইও বহুত ভাল লাগে নহয়নে? আমি মন্দিৰৰ ভিতৰলৈ গৈ লওঁ। মোৰ লগতে আপোনালোকেও কামাখ্যা মাৰ দৰ্শন কৰিব পাৰিব। মোৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়া অকণমান মাৰ মন্দিৰৰ কাৰণে বস্তু লৈ আছোঁ। চাকি ধূপ এইবোৰ লৈ লওঁ, তাৰপিছত ভিতৰলৈ যাম। এয়া আমি মন্দিৰৰ মেইন গেটখন পাই গ'লোঁ। এতিয়া আমি ভিতৰত আহিলোঁ আৰু প্ৰথমতে আমি পুখুৰীত গৈ ভৰিকেইখন ধুই লওঁ আৰু তাৰপিছতহে পূজা আৰম্ভ কৰিম। এতিয়া আমি লাইনত থিয় হৈ আছোঁ মন্দিৰৰ ভিতৰত সোমাবৰ কাৰণে। যিটো দীঘল লাইন হয় একেবাৰে মাৰ মেইন মন্দিৰত সোমাব, সেইটো লাইন আমি ধৰা নাই আৰু এটা 2 নম্বৰ লাইন আছে, আমি সেই লাইনটোতে ধৰিছোঁ। এইফালে আমি আটাইকেইজন থিয় হৈ আছোঁ এতিয়া। আজি মাৰ মন্দিৰত অহা কাৰণটো হ'ল বহুদিনৰ পৰা মোৰো আহিব মন গৈ আছিল কামাখ্যা মন্দিৰত আৰু আমাৰ ভতিজা ছোৱালীজনীও আগতে অহা নাই, তাইকো দেখুৱাবলৈ আহিলোঁ। এতিয়া আমি ভিতৰত সোমাব ওলাইছোঁ। আমি মেইন মন্দিৰৰ পৰা বাহিৰত ওলাই আহিলোঁ আৰু ভিতৰত ভিডিঅ' কৰা এলাউ নাই বাবে মই ভিতৰত আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ। এতিয়া আমি চাকি ধূপখিনি জ্বলাই লওঁ। আমাৰ চাকি ধূপ জ্বলোৱা হৈ গ'ল আৰু এতিয়া আমি মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো দৰ্শন কৰিম আৰু ইয়াত আজিও বহুত মানুহ আহিছে। মা কামাখ্যা মন্দিৰত চাগে এনেকুৱা কোনো দিন আৰু বাৰ নাই যিদিনা ইয়াত মানুহ কম হয়। ইয়াত সদায়েই মানুহ থাকে আৰু এতিয়া আমি গৈ আছোঁ আগবাঢ়ি। আজিও বহুত মানুহ আছে। চাৰিওফালৰ পৰিৱেশটো চাওঁ আৰু লগতে চাৰিওফালৰ মন্দিৰবোৰো দৰ্শন কৰোঁ। মা কামাখ্যা মাৰ দৰ্শন কৰিলোঁ
আৰু ভালে ভালে দৰ্শনটো পূৰাও হ'ল। এতিয়া মা কামাখ্যা মাৰ মন্দিৰৰ কাষতে মা ভৈৰৱীৰো মন্দিৰ এটা আছে। আমি এতিয়া তালৈ গৈ আছোঁ আৰু মা ভৈৰৱী মাৰ মন্দিৰত এটা পুখুৰী আছে, তাত ডাঙৰ ডাঙৰ কাছ আৰু মাছো আছে। আমি গৈ পেলাই দেখুৱাম বাৰু। আৰু তাত এতিয়া গৈ আছোঁ। মন্দিৰটোত যোৱাৰ আগতেই কাছৰ কাৰণে অকণমান খোৱা বস্তু লৈ ল'ব লাগিব আৰু এইখিনি ল'লোঁ এতিয়া। আৰু এতিয়া যাওঁ মন্দিৰটোলৈ। মন্দিৰটো কামাখ্যা মাৰ মন্দিৰতকৈ অকণমান তলত হয়, চিৰিৰে নামি যাব লাগে তললৈ। তালৈ গৈ লওঁ, তাৰপিছত আপোনালোককো দেখুৱাই আছোঁ মা ভৈৰৱী মাৰ মন্দিৰৰ পৰিৱেশটো। আজিকালি যে ইমান বিষ বেমাৰবোৰ হৈ গৈছে নহয়, চিৰিৰে উঠা নমা কৰাটোৱে বৰ কষ্ট লগা হৈছে। তথাপিও উপায় নাই, মাৰ দৰ্শন কৰিব আহিছোঁ আৰু সৌটোৱে হৈছে সেই মন্দিৰটো। তালৈ আমি এতিয়া গৈ আছোঁ। এয়া আমি আহি পালোঁ মা ভৈৰৱী মন্দিৰ। আৰু প্ৰথমতে মই আপোনালোকক দেখুৱাই আছোঁ, এইফালে আছে মাৰ মূৰ্তিটো। এইটো ভিতৰৰ ফালে অকণমান আন্ধাৰ হৈ আছে। আৰু ৰাইট চাইডে আছে পুখুৰীটো। পুখুৰীটোত বহুত ডাঙৰ ডাঙৰ কাছ আছে আৰু যথেষ্ট মাছ আছে। মই আপোনালোকক দেখুৱাম দেই। এইটোৱেই হৈছে সেই পুখুৰীটো আৰু ইয়াতেই আহি পেলাই সকলোৱে কাছবোৰক আৰু লগতে মাছবোৰক খোৱা বস্তু দিয়ে। এজন এজনকৈ সকলোৱে কাছবোৰক খোৱা বস্তুবোৰ খুৱাই যায় আৰু এতিয়া মোৰ হাজবেণ্ডেও খুৱাব ধৰিছে। মোৰ আকৌ এনেকুৱা ধৰণৰ জীৱ বা প্ৰাণীবোৰ দেখি খুব ভাল পাওঁ, কিন্তু ওচৰলৈ যাব বা হাতেৰে চুব বৰ ভয় লাগে। এটা কাছক খুৱাই থাকোঁতে সেইফালৰ পৰা আৰু এটা কাছ আহি আছে। ইমান ডাঙৰ ডাঙৰ কাছকেইটা, দেখি ভালো লাগে। আনফালে সৌবোৰ মাছ, একেবাৰে পানীখিনি ক'লা হৈ গৈছে দেখিছেনে? খোৱা বস্তু এবিধ দিলে জাক পাতি আহে, ইমান মাছ আছে ইয়াত। এতিয়া আমি ভৈৰৱী মাৰ দৰ্শন কৰি যাব ওলাইছোঁ আৰু সৌ ওপৰলৈ উঠি যাব লাগিব। দেখিছেনে ইমান ওখ? এয়া আমি মন্দিৰ দৰ্শন কৰি ঘৰলৈ উভতি গৈ আছোঁ এতিয়া। আৰু লগতে দোকানবোৰ অকণমান চাই যাওঁ, কিবা যদি মন পচন্দৰ বস্তু পাওঁ কিনিব পাৰিম। গতিকে ওলাই গৈ আছোঁ। বহুদিনৰ পিছত আজি মা কামাখ্যা মাৰ মন্দিৰত আহিলোঁ আৰু দৰ্শন কৰি মোৰ খুবেই ভাল লাগিল। মোৰ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে মা কামাখ্যা মাৰ দৰ্শন কৰি কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মন্দিৰৰ পৰা ওলাই বাহিৰ পালোঁ আৰু এতিয়া আমি আটাইকেইটাই কিবা অলপ খোৱা লোৱা কৰি লওঁ, যিহেতুকে ৰাতিপুৱাৰ পৰা একো খোৱা হোৱা নাই। তাৰপিছত ঘৰত যাম। কামাখ্যা মন্দিৰ দৰ্শন কৰি ঘৰ আহি পালোঁ, কিন্তু গৰমত একেবাৰে অৱস্থা নাই। আৰু এতিয়া গৈ অকণমান ৰেষ্ট লওঁ। বহুত ভাগৰ লাগিছে, গৰমে একেবাৰে অৱস্থা নাইকিয়া কৰি পেলাইছে। তেনেহ'লে মোৰ ভিডিঅ'টো চাব আপোনালোকে শেষলৈ। তেনেহ'লে মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব আৰু মই পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰত আহিম। আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।